আকবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মোটামুটি সম্পূৰ্ণ 3 মাহৰ মূৰত এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আৰু আজি মই গৈ আছোঁ এজন দাদাৰ ওচৰলৈ। আৰু দাদাজনৰ ঘৰ হৈছে দৰং জিলাৰ আপোনাৰ ভালুকখোৱা পাৰ মানে থেকেৰাবাৰী অঞ্চলৰ। আপোনালোকে হয়তো জ্ঞাত সকলোৱে যে আমাৰ দৰং জিলাত থেকেৰাবাৰীত যে বানপানী হৈছিলে সেই অঞ্চলটোতে তেওঁৰ ঘৰ। আৰু তেওঁতে মই গৈ আছোঁ। আৰু দাদাজন শাৰীৰিকভাৱে অক্ষম আৰু তেওঁ দুচকুৱে নেদেখে, তো গতিকে তেওঁৰ ওচৰলৈ গৈ আছোঁ। আৰু এটা বিশেষ কাৰণত তেওঁৰ ঘৰলৈ গৈ আছোঁ। কি কাৰণত গৈ আছোঁ আপোনালোকক কৈ আছোঁ মই সম্পূৰ্ণ ভিডিঅ'টোত। আৰু ক'বলৈ গ'লে তেওঁৰ এটা অদৃশ্য শক্তি আছে, আৰু সেই শক্তিটোৰে তেওঁ মানে অনুভৱ কৰি যলৈকে হ'লেও যাব পাৰে। তেওঁ অকলে যায় আৰু বহুত সংখ্যক লোকে গমেই পায় তেওঁৰ এই কথাখিনি। তো গতিকে মই তেওঁলোকৰ ঘৰলৈ গৈ আছোঁ আৰু তেওঁলোকৰ লগত কথা পাতিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু কি কাৰণত গৈ আছোঁ গোটেইখিনি আপোনালোকে জানিব। তো বলক। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হাজৰিকাবৰা অঞ্চলৰ পূব প্ৰান্তত থকা মংগলদৈ সমষ্টিৰ থেকেৰাবাৰী ভালুকখোৱা নামেৰে জ্ঞাত ঠাইবোৰ। আৰু ইয়াতে আপোনালোকৰ সকলোৱে জ্ঞাত যে 7-8 দিনমান একেৰাহে বানপানীৰে উপচি পৰিছিল এই ঠাইবোৰ। আৰু ৰাস্তা ঘাটবোৰ সম্পূৰ্ণ বেয়া হৈ পৰিছে আৰু বৰ্তমানলৈকে চৰকাৰে কোনো ধৰণৰ ভাল কৰা নাই। আৰু এতিয়া মই গৈ আছোঁ ভালুকখোৱা পাৰলৈ। চৰকাৰে ৰাস্তাটো নিৰীক্ষণ কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক স্কিপ নকৰাকৈ। আৰু তলিকদাহঁতৰ ঘৰ পামেই গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু এইখন হৈছে তলিকদাহঁতৰ ঘৰ। আৰু মই য'ত আহিম বুলি কৈছিলোঁ এইখনে তেওঁলোকৰ ঘৰ। আৰু ইফালে আছে আমাৰ তলিকদাৰ পত্নী। আপোনাৰ নামটো কি আছিলে? পনিতা বৰা। ইফালে আমাৰ তলিকদাৰ মাক আছে। আপোনাৰ নামটো কি আছিলে? পুতু বৰা। এওঁৰ নামটো পুতু বৰা। আৰু ইফালে আমাৰ দাদা বহি আছে। আৰু দাদাক আমি প্ৰায় লগ পায়ে থাকোঁ, আমাৰ ঘৰৰ ওচৰে পাজৰে গৈ থাকে। আৰু বহুত মানুহ গমে, আমাৰ হাজৰিকাপাৰা অঞ্চলৰ বাসী বহুত মানুহ আপোনাক চিনিয়ে পায়। আৰু দাদা একদম নিজে খোজকাঢ়ি একদম চাৰিআলি পৰ্যন্ত যায়, নহয় নে? গুৱাহাটীতো যাব নেকি আপুনি? চাৰিআলিলৈকে যায়, নিজে যায়। তেওঁক কোনো লৈ যাব নালাগে, একদম অকলে তেওঁ যায়। আৰু তেওঁ মানে সেইদিনাখন মই লগ পালোঁ আজি এসপ্তাহমান আগতে। লগ পাই তেওঁ মোক কৈছে যে তেওঁ নেপালত যাব, মানে চকুৰ তেওঁৰ মানে যিটো অসুবিধাত তেওঁ আছে সেই অসুবিধাখিনি মানে ভাল কৰিবৰ কাৰণে নেপালত যাম বুলি কৈছে। আৰু মানে সেইদিনা পোৱাৰ লগে লগে মোৰ মনত এটা আহি গ'ল যে তেওঁক কোনোবা সহায় কৰা ব্যক্তি আগবাঢ়ি আহিবও পাৰে বুলি মানে মই এই ভিডিঅ'টো বনাবলৈ আহিলোঁ। আৰু তেওঁলোকৰ মানে সহায় কৰা ব্যক্তি তেওঁ কৈছে কোনোবা ভিনদেউৰ লগত যাম বুলি কৈছিলে, হয়নে আপুনি? ভিনদেউৰ লগত যাম বুলি কৈছিলে। আৰু দাদাহঁতক মই গম পালোঁ যে দাদাও নাই, ভাইটিও নাই। তেওঁ অকলা মানে ঘৰত ক'ব গ'লে। তেওঁৰ পত্নী আছে, মা আছে আৰু এওঁ আছে। তো এওঁ এতিয়া মানে আপুনি কি ক'ব মানে অসমৰ ৰাইজক আপোনাক সহায় কৰিবৰ কাৰণে? মই এতিয়া কি ক'ম মই তাৰমানে নেপালত যাব ওলাইছোঁ। নেপালত যাম, তাৰমানে ৰাইজে কি পাৰে অলপ সহায় কৰিলে। আৰু কেতিয়া মানে যোৱাৰ মানে আশা কৰি আছে? মই এতিয়া পাৰিলে সোনকালকে যাব লাগে, কিন্তু তেওঁ ভিনদেউহঁতক ক'ব লাগিব, কৈ পেলাই তো এওঁলোকৰ মানে তাৰিখটো এতিয়ালৈকে ঠিক হোৱা নাই, কেতিয়া যাব কি কৰিব। তো মানে বৰ্তমান একো তাৰিখ ঠিক কৰা নাই, মানে কেতিয়া যাব ঠিক হোৱা নাই। তো আৰু মই এটাই মানে ৰিকুৱেষ্ট কৰোঁ, তো যদি কোনোবাই এওঁক যদি সহায় কৰিব বিচাৰে তো এওঁক পোনপটীয়াকৈ এওঁৰ ঘৰত আহিবও পাৰে। তো এওঁলোকৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দি দিম, মানে এওঁলোকৰ ঘৰ ক'ত হয় আৰু গোটেইখিনি মই দি দিম। আৰু এওঁলোকৰ বেংকৰ একাউণ্টটো আপোনালোকৰ ইয়াতে মই দি দিম। আৰু যদি কোনোবাই সহায় কৰে তো আপোনালোকে সহায় কৰিব পাৰে এওঁক। তো এওঁৰ ফালে মাক আছে আৰু মাকৰ পৰা অলপমান জানিম। তো এওঁৰ কেতিয়াৰ পৰা কেনেকৈ কি হ'ল গোটেইখিনি মই এওঁৰ মাকৰ পৰা গম পাম। তো আপোনাৰ ভিডিঅ' চাই থাকক। ইফালে তলিকদাৰ মাক আছে। আৰু আপোনাক মই সুধিব বিচাৰিছোঁ, যিহেতু আপোনাৰ পুত্ৰ তেওঁ, তো তেওঁ তেওঁ এনেকুৱা মানে অসুবিধাত কেতিয়াৰ পৰা মানে তেওঁ ভুগিলে? মানে তেওঁৰ 1.5 মাহৰ মানে যেতিয়া সৰুতে আছিলে, 1.5 মাহ হৈছিলে, মানে কিহৰ কাৰণে হ'ল মানে এইটো? এতিয়া কিহৰ কাৰণে মানে কান্দোতে মানে আমি একো বসন্ত ওলোৱা বুলি একো বুজি নাপালোঁ। নাপাওঁতে বসন্তৰ একো চিন ভিনে নাই, জ্বৰো নাই, খালি কান্দোতে আমি জাক জৰি দিলোঁ। যাওঁতে মানে ৰাতি মানে চকুকেইটা মুদি আছে। তেতিয়াৰ পৰা মানে 1.5 মাহৰ পৰা আজি এতিয়া মোটামুটি 27-28 বছৰ হ'ল কিজানি দাদাৰ। তো এতিয়ালৈকে মানে তেনেকৈ আৰু মানে তাৰপিছত আৰু চিকিৎসা কৰিব লগা নহ'ল আৰু গুৱাহাটীত নিয়া গৈছিল, পিছে একো গুণাগুণ একো নাপালোঁ। এতিয়া কৈছে ইমান সৰু, আমি এতিয়া হেৰি নকৰোঁ এনে বুলি কওঁতে আৰু দিনবিলাক যাই আছে, আমিও দেহা দি নৰোঁ। আকৌ দেউতাকো নিচিনা হ'ল, সিহঁতে আৰু বাদে গেলা। আপোনালোকৰ গমে পালে তলিকদাৰ দেউতাকো ঢুকাইছে। তো আপোনালোকৰ বৰ্তা কেতিয়া ঢুকাইছে? মানে
ই ডাঙৰ হৈছে ই গোটাইখিনি ডাঙৰ হৈছে এতিয়া বুজি পোৱা হৈছে এতিয়া 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 আপুনি অসমৰ ৰাইজক কি বুলি ক'ব মানে সহায়ৰ কাৰণে এতিয়া ই কৈ থাকে নেপালত যাওঁ আনতে কেনেকৈ যাবি বাপা এই পাই পইচা নাই কোনো নিয়ন্ত্ৰণ নাই আৰু মই ভিনেৰাক দেখাই ধৰোঁ ভিনেৰা কি ক'বই আনতে ভিনেকা কৈছে তই টকা পইচা অলপমান গোটাইছে বাৰু যাম এনেকুৱা ক'লা কৈ আকৌ এই সিহঁতি মানুহবিলাক যোনে লৈ যায় সেইটো মানুহবিলাক লাগন নাপালা নাপাই আকৌ থাকি আকৌ এতিয়া যিহেতু আপোনালোকে গমে পায় নেপালত যাওঁ বুলি ক'লে যাব নোৱাৰি কাৰণ টকা পইচাৰ কথা আছে আৰু অলপমান পইচাৰে গোটেইখিনি কথা হৈ নপৰে তো এতিয়ালৈকে এনে আগে পিছে মানে চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাই আছেনে আপোনালোকে এতিয়া বৰ্তমান দাদাৰ নামত এইবিলাক সৰু সুৰাবিলাক পাই আছে সৰু সুৰা কিবা কিবি পাই থকা গৈছে আৰু তো এতিয়া মই তলিকতাৰ পৰা অকণমান জানো তলিকতা মই এতিয়া আপোনাক সুধিম মানে এই যিটো বিকলাংগ আঁচনি যে আমাৰ অসম চৰকাৰে মানে সহায় কৰে সেই আপুনি হয়তো সহায় পাই আছেনে বৰ্তমান পাই আছে 1000 কৰি দি আছে 1000 কৰি পাই আছে এনে তাৰ বাহিৰত বেলেগ ব্যক্তি আপোনাক এনেকে ধৰ ঘৰত আহি কেনে সহায় কৰি কোনোবাই কৰিছে নেকি নাই এতিয়ালৈকে কৰা নাই ন শাসন দিছে নাই এনে দিয়া নাই আপুনি বিয়া কেতিয়া পাতিছে বিয়া 2 বছৰ হৈছে তো মই আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ মানে এওঁ এতিয়া বৰ্তমান এওঁ কৈছে যে মানে যিহেতু তেওঁ বৰ্তমান এখন সংসাৰৰ ফালে আগবাঢ়িছে তো গতিকে আৰু এওঁ মানে এনেকৈ থাকিব নিবিচাৰে তো গতিকে তেওঁ নেপালত গৈ তেওঁৰ এটা উন্নত চিকিৎসা কৰিব বিচাৰিছে তো এই অসমৰ ৰাইজক সহায়ৰ হাত আগবঢ়াইছে আৰু আপুনি তো গতিকে এওঁক কোনোবাই যদি সহায় কৰে তো ঘৰত আহিও সহায় কৰিব পাৰে আৰু এওঁলোকৰ একাউণ্ট বহী মই দি দিম তো আপোনালোকে এওঁক নিশ্চয় সহায় কৰিব বুলি আশা কৰিছোঁ আৰু আমিও পৰাপক্ষত যিমানখিনি পাৰোঁ সহায় কৰিম এওঁক তো তেওঁলোকৰ বহুত ভাল লাগিলে আপোনাক লগ পাই আৰু আপোনাৰ মানে যিহেতু আপুনি যিটো আশা কৰি আছে সেইটো আশা যাতে আপোনাক ভগৱানে মংগল কৰক তো তাৰে কামনা কৰিছোঁ ঠিক আছে ইফালে নমস্কাৰ পাতি নমস্কাৰ ইফালে ঠিক আছে এয়া তলিকতাৰ বৌয়ে চাহ আনি দিলে আৰু ধুনীয়াকৈ চাহ বনাই দিলে আৰু চাহ খালোঁ আৰু আপোনালোকে যদি কোনোবাই সহায় কৰে এওঁৰ একাউণ্ট বহী নম্বৰ ইয়াত দিয়া আছে আৰু আপোনালোকে ডেছক্ৰিপশ্যনতো পাব আৰু যিসকলে এওঁক সহায় কৰে তেওঁলোকে নিশ্চয় কমেণ্ট বক্সত জনাব বুলি মই আশা কৰিলোঁ ধন্যবাদ